তারপরে সাইকেল ঘর জ্বলাইছো এই সাইকেল যে সুন্দর খাই জ্বলতে এই ঘর 520 বছর হয়ে গেছে সাইকেল নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি যাম যোৰহাটত থকা ঢেকীয়াখোৱা নামঘৰলৈ। তো আপোনালোকক দেখাই আছোঁ। এতিয়া বাজি গ'ল 4:30 তো উঠি ৰেডি একদম সেইটো কাৰণে বলক ভিডিঅ'টো ইয়াৰ পৰাই আৰম্ভ কৰোঁ। তেন্তে আপোনালোকক দেখাই আছোঁ ক'ত যাওঁ, কেনেকৈ যাওঁ, কাৰ লগত যাওঁ। তেন্তে ভিডিঅ'টো শেষলৈকে চাব। তো বলক আজি ভিডিঅ'টো ইয়াৰ পৰাই এয়া মাতি আৰু মই খোজকাঢ়ি কাঢ়ি গৈ আছোঁ য'ত গাড়ী আহিব। তো বলক বাকীখিনি দেখাইছোঁ হয়নে নহয় মা? হয় নেয়া এইখিনি চাব। আমি মানে ঢেকীয়াখোৱা নামঘৰলৈ গৈ আছোঁ এতিয়া। বৰ্তমান বোকাখাট নাই পোৱা আহি জখলা বন্ধা পাইছোঁ। অকণ লাহে লাহে গৈ আছোঁ। বাই বাই, আকৌ অকণ পিছত লগ পাম। ভাল লাগিছে, বহুত দিনৰ পৰা আহিমকে ভাবি আছিলোঁ, আজি মিলিলে আৰু। বাকীখন গাড়ীত আৰু মানুহ আছে। বুঢ়িয়াই কাণত সোমালোঁ, বহুত ভাল লাগিছে। তো এয়া টিকলু টিকলু আমি দেৰগাঁও পালোহি ন। বহি আছে চব এনেকৈ আহি পাইছোঁহি। তো চবেই চাকিটা ল'লে, বাকী দুজনী চব এনেকৈ ৰখি আছে। বাকী দেখাই আছোঁ এইফালে আছে নামঘৰ। ভিতৰলৈ সোমাই গৈ আছোঁ, বহুত বেছি ভাল লাগিছে। পঢ়িব হ'লে তুমি সেই এই পাহ ঢেকীয়া ফুলপাহ মাধৱদেৱৰ দিনৰে পৰা এনেকৈ সংৰক্ষণ কৰি ৰাখিছে। আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। শুকাই গৈছে ফুলপাহ, কিন্তু এতিয়াও বহুত ধুনীয়াকৈ ৰাখি থৈছে। বহুত বেছি ভাল লাগিছে, একদম শান্ত পৰিৱেশ হৈ আছে। আপোনালোকক দেখাই আছোঁ নামঘৰৰ ভিতৰৰ ভাগ। আপোনালোকক অলপ সৰুকৈ দেখাব চেষ্টা কৰিলোঁ। যিমানখিনি যাব পাৰিছোঁ সিমানখিনি আপোনালোকক দেখাব চেষ্টা কৰিলোঁ। এই বাহিৰত থকা বটগছ কেইজোপা 1450 চনতেই মাধৱদেৱে ৰোৱা, এতিয়ালৈকে আছে। একদম বহুত ধুনীয়া লাগিছে। ভালে মাধৱদেৱৰ ভৰি ধোৱা মুঢ়া ভাগ আছে। মানে মাধৱদেৱৰ ভৰি ধোৱা মুঢ়া ভাগ 1450 চনতে মাধৱদেৱ ভৰি ধোৱা মুঢ়া এতিয়ালৈকে এনেকৈ সংৰক্ষণ কৰি ৰাখিছে। বহুত বেছি ভাল লাগিছে। পুখুৰীত মাছ চাব, কাছ চাব। এটা আপোনালোকক দেখাই আছোঁ। ইফালেদি এনেকৈ আহে, ইফালে আছে এইটো কাছ ডাঙৰ আছে অলপ।
নাগশংকৰগীত ইয়াত কাছ আছে এইফালে এখন পাৰ্ক বনাই দিছে কিন্তু সোমাব পৰা নাই ন নাজানো ক'ত ৰাস্তা আছে কি কথা বাকী আমি আহিলোঁ চাবলৈ এইটো কেইটা ইমান মৰম লগা মোক পোৱালি এটা দিলে হ'ব বোলে একো নালাগে ইমান কিউট বান্দৰটোৰ লগত খেলি আছে বান্দৰটোও খেলি আছে বহি চাই আছে চা আমাক খেদালে যে দৌৰিবও নোৱাৰিম গম পাইছেনে হ'ল বান্দৰকেইটা বহি সিহঁতক তাক জোকাই আছে চাওক ঢেকীয়াখোৱা নামঘৰত নাম গোৱা পৰিৱেশটো আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিলোঁ তো চাওক তেন্তে বাকীখিনিও ককাই নামটো মাধৱদেৱ আহিছিলে ইয়ালৈ ইয়াত এখন মাধৱদেৱ আহিছিলে এই বুঢ়াবুঢ়ী যুগকে আছিলে ইয়াত বুঢ়াবুঢ়ী যুগকে আছিলে অকুট টুকা বুঢ়া তেখেত গধূলি সময়ত আহি পালেহি পাই পেলাই এই বুঢ়াবুঢ়ীৰ লগতে এটা খোৱা বোৱা কৰিলে ৰাতি পেলাই খালে গ'লে খাই গৈ থাকিলে থাকি পেলাই গধূলি এতিয়া বুঢ়াও গৈ শুলে আৰু তাৰপিছত তেখেতক অসুবিধা কৰি দিলে দি পেলাই এতিয়া বুঢ়াবুঢ়ীয়ে পঢ়িয়া কৰিলে এতিয়া আমি এতিয়া আজি এনেকৈ খোৱালোঁ কালি এতিয়া কেনেকৈ খুৱাম আমি খোৱাবলৈ আমাৰ একো নাই মাগি খুজি খাওঁ গতিকে মোৰ চুলি চাই কাটক মই চেং গুঠি দিম আৰু আপুনি হাতত বেচিবগৈ এইপিনে হাতত এটা পুখুৰী এটা আছে তাত হাত ভৰা আগৰ আজিকালি হাত নপৰে পুখুৰীটো আছে তাতে বুঢ়াই বেচিলেগৈ বেচি আনি পেলাই সেইদিনাখন তেখেতক দিলে তেখেতে আনি পেলাই খোৱালে বাটাই তিনিজনে খালে খাই পেলাই গধূলি পৰামৰ্শ কৰিলে বোলে হেৰি নহয় এতিয়া মোক ইমান পৰামৰ্শ কৰি আপোনালোকে দিয়া পৰামৰ্শ খোৱালে মই এতিয়া আপোনালোকক কি দিম মোৰ দিবলৈ একো নাই বোলে উপত্যকা মানুহ আমি দুজন আছোঁ গতিকে আমি আছোঁ মই পেলাই তেতিয়া তেখেতে ক'লে বোলে মই বুঢ়া নামঘৰত দিছোঁ মাধৱদেৱে ক'লে এই বুঢ়া নামৰ আপোনাৰ বুঢ়া নামঘৰত দিছোঁ আৰু বুঢ়ী নামৰ সৈ দিহাখন দিছোঁ এই বুঢ়ী দিহাখনতে আছে এই বুঢ়ী দিহা আকৌ গা পা ধোৱা আমি পানী খাওঁ তাত এতিয়া গা পা ধুৱাই নধৰি এতিয়াও নধৰো তেনেকুৱা হয় নাখায় পানী তাত তাৰপৰা সেইখন দিলে তাৰপৰা এই চাকি গছ জ্বলাইছোঁ এই চাকি গছ যে চিৰনি খাই জ্বলি থাকিব এই গছ চাকি 520 বছৰ হৈছে এই চাকিটা জ্বলোৱা তাৰপৰা ঢেকীয়া শাক গোটাই মেলি খোৱালে বুঢ়া বুঢ়ীয়ে খাই পেলাই বৰ টিপি পালে পাই পেলাই গাঁওখনৰ নাম ঢেকীয়াখোৱাকৈ নাম দিলে শংকৰ মাধৱদেৱে দিলে তাৰপৰা চাৰিটা বৰখুটি মাৰিলে তাৰপাছতে নামঘৰ হ'ব ডাঙৰ এই নামঘৰ এতিয়া ডাঙৰ নামঘৰ হ'ল আৰু তাতে এইকেইজোপা গছ মৰিলে গৰাকী মাৰিলে ঘৰ বনাবলগীয়া হ'ল মৰিলে আৰু এইজোপা আকৌ গছজোপা আছে কেতিয়া বৰ গছ ডাঙৰ গছ সেইজোপা সেই গছজোপা সেইজোপা অকণমান হেৰি আহে এই শিপাবোৰ আহে আহি পেলাই গা গছত বেৰি ধৰি খাই পেলাই আকৌ ওপৰত উঠি গুচি যায় সেইজোপা আছে আৰু তেখেতে কৈ পেলাই পিছদিনাখন তেখেতে আৰু গুচি গ'লগৈ এটা সেইকাৰণে ঢেকীয়াখোৱা নামঘৰতে বুঢ়ীজনে ঢেকীয়াখন গোটাই মেলি দিলে এই বুঢ়া বুঢ়ী ঢেকীয়াখন গোটাই মেলি দিলে খাই পেলাই বৰ তৃপ্তি পালে পাই পেলাই তেখেতে ঢেকীয়াখোৱা নাম দিলে গুৰুজনাই দিলে নাম মাধৱদেৱে প্ৰভুৱে দিয়া নাম তেনেকৈ ধন্যবাদ ভাল লাগিল আপোনাক লগ পাই ভালে তোমাৰ বোলে বৰ ভাল লাগে ঘৰ ক'ত তোমাৰ নগাঁও আৰু কোনোবা আহিছে মাহঁত আহিছে হেৰি বিয়া বাৰু আইতা একদম বহি আছে বাকী সকলো এনেকৈ বহি আছে খুৰীহঁতে বিলাই আছে একদম বাকী বহুত ভাল লাগিছে আমি সকলো মিলি একদম ভাত এসাঁজ খালোগৈ তো কি ক'ম বহুত ভাল লাগিছে ইয়াতে আমি খাই কৈ আজৰি ন আৰু বহুত গেলা বতৰত বৰষুণ দিলোঁ একো নকওঁ দে মই হেল্ল' বাচ্চা বহুত বান্দৰ কম বস্তু বৰষুণত তিতি বস্তু একদম নি আছে সেয়াই খালোঁ আমি ইয়াৰ পৰা ওলাই দিওঁ বহুত বান্দৰ ইয়াত বহুত বান্দৰ হাতী কাণৰ ওপৰত বান্দৰটো ইমান ধুনীয়াকৈ বহি আছে আৰু এইফালে ছাগলী খাবলৈ বিচাৰি দৌৰি ফুৰিছে একদম ফটোশ্বুট হ'ল অলপ ফটোশ্বুট উঠিলোঁ আমি যোৱালৈ মইনা পৰিয়া নামঘৰ দুৱাৰ বন্ধ কৰি দিলে কিন্তু বাহিৰৰ পৰা আমি সেৱা ল'লোঁ বহুত ভাল লাগিছে
সেৱা কৰোঁ বন্ধ হৈ গ'ল নামঘৰ হয়নে নহয় ঘৰত অহা টাইমত চবেই এনেকৈ ফূৰ্তি কৰিছে আকৌবাৰ এনেকৈ যাব পৰা নাই ঠিক নাই কিন্তু বহুত বেছি ভাল লাগিলে আমি ৰখিলোঁ বোকাখাটত জখলা বন্ধা চৰি জখলা বন্ধা ৰখিলোঁ খালোঁ 8টা বাজিল ইয়াতে ৰখি মেলি অলপ খাই কৰি ল'লোঁ তো ইয়াত আমি ঘৰ আহি পালোঁ মোৰ ভিডিঅ'টো দিয়া দুদিনমান দেৰি হৈছে মই ইটো গৈ পোৱাৰ কাৰণে মই ভিডিঅ'টো মানে এডিট কৰিব টাইম পোৱা নাছিলোঁ কোনোমতে একদম টাইম উলিয়াই মই ভিডিঅ'টো নাই দিব লাগে তো সেয়াই বাকী বহুত ভাল লাগিল যোৰহাটত থকা ঢেকীয়াখোৱা নামঘৰত গৈ মইনাপৰীয়া নামঘৰত গৈ আৰু আছিলে টাইম নহয় কাৰণ আমি ইয়াৰ পৰা তাত বনাই খাই কৰি আহিছোঁ সেইটো কাৰণে বাকী সকলোৰে লগত এনেকৈ বহুত বছৰৰ পিছত গৈছোঁ বহুত ভাল লাগিছে আকৌ এনেকৈ পাওঁ নাপাওঁ ঠিক নাই কিন্তু বহুত ভাল লাগিছে বাকী ময়ো বহুত কথা শিকিব পালোঁ নামঘৰটোৰ বিষয়ে আগতে জানিছিলোঁ যদিও এতিয়া ককাক সুধি পেলাই ককাই যিখিনি কথা কৈছে সেইখিনি বহুত ভালকৈ জানিব পাৰিছোঁ আপোনালোককো সেইখিনি দেখাব চেষ্টা কৰিলোঁ বহুত ভাল লাগিছে বহুত ধুনীয়াকৈ একদম কাকাই বুজাই দিছে তো সেয়াই তো যাব আপোনালোককো এনেকৈ কিছুমান কথা জানিব পাৰি তো সেইটোৱে বাকী তো ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে ভিডিঅ'টো যিমান পাৰে স্কিপ নকৰাকৈ চাব আৰু একো নাই বাকী মৰম দিব যেনেকৈ আৰু ভিডিঅ'টো চাই বহুতে ভিডিঅ' চাই কিন্তু ছাবস্ক্ৰাইব নকৰে যদি আৰু ছাবস্ক্ৰাইব কৰি দিব তো তেনেকৈ আৰু বাকী ক'ব কেনেকুৱা ভিডিঅ' আপোনালোকক লাগে কমেণ্ট কৰি কয় কেনেকুৱা ভিডিঅ' লাগে কি কথা তো চেষ্টা কৰিম অকণমান আপোনালোকে কষ্ট কৰি যদি যাব পাৰোঁ কিন্তু এতিয়া নহ'ব চাগে আৰু নৱেম্বৰত এক্সাম আহি আছে তো এক্সাম যোৱাৰ পিছত যদি হয় মই চেষ্টা কৰিম আৰু জনাব ভিডিঅ'বিলাক চাই থাকিব কমেণ্ট কৰি থাকিব তো আশা থাকিলেহে আপোনালোকে মৰম আশীৰ্বাদ দিব তেন্তে আজিলৈ বাই বাই ভিডিঅ'টো সামৰোঁ আকৌ নেক্সট এটা ভিডিঅ'লৈ আকৌ লগ পাম